এদিন দুদিনকৈ পাৰ কৰি ছোৱালী আজি সম্পূৰ্ণ 20 মাহত সোমালে। কুজি থেকে এইখিনি কটা হ'ল, এইখিনি এতিয়া ৰ'দত দি লাহেকৈ আচাৰ বনাব। এইখিনি কুজি থেকেৰা তিনিচুকীয়াৰ পৰা আহিছে। এইখিনি আম যোৱাকালি মাহীহঁতৰ ঘৰৰ পৰা অনা হৈছে। গুড মৰ্ণিং, সকলোকে মোৰ পেজাৰ চেনেলটোলৈ স্বাগতম। দেখিছেনে খাবলৈ দিছোঁ যে নাখায়, একদম মেইন নোখোৱা হৈ থাকিলে, নাজানো আৰু দেই। বনাইছোঁ আৰু পেলাইছোঁ তেনেকুৱা হৈছে। পিছে পেলাব লগা হোৱা নাই, টবিক দি দিছোঁ, টবিয়ে খাই দিছে আৰু চেৰেলেক্স চাগু খিনাই শুকাই নাই অৱস্থা নাই, সেইটো একেবাৰে নাই আৰু খিনাই শুকাই। মানুহে মানুহক যে কিছুমান কুৱেশ্যন কৰে, ভাল ভাল কুৱেশ্যন সুধিলে ভাল, বেয়া কিছুমান কুৱেশ্যন সোধে যে কিয়। যেনে ধৰক এই মানুহটো কিয় শকত, যেন তেওঁহে বোজা লৈ আছে, তেওঁহে খুৱাই আছে, যেন সেই মানুহটো শকত হোৱাৰ কাৰণে পৃথিৱীখনৰ মানে এটা ছাইড ডবি গৈছে। এই মানুহটো কিয় ক্ষীণ, নাখায় নেকি? ইমান যদি চিন্তা হৈছে খুৱাই দিয়কগৈ না, নিজে গৈ পিনে। এই কুৱেশ্যনবোৰে মানুহৰ মনত কিমান আঘাত দিব পাৰে। যেতিয়ালৈকে আপোনাক কোনেও প্ৰব্লেম কৰা নাই, কিছুমান কুৱেশ্যন সোধোঁতে বহুত সাৱধানে সুধিব। কাৰোবাৰ অন্তৰত দুখ দি কুৱেশ্যন এটা কৰিব নাযাব। আপুনি হাঁহিছে, কাৰোবাৰ অন্তৰত দুখ দিছে। মোৰ লাইফ মোৰ কথা, মই ক্ষীণ হওঁ, মই শকত হওঁ, মই খাওঁ, মই নাখাওঁ। এটা কথাই মন কৰিলোঁ, মানুহবোৰ কিমান স্বাৰ্থপৰ। মোৰ মানুহজন শকত, মোক শকত দেখি হাৰ্বেল লাইফত যে কিমানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে, কিমানে কুৱেশ্যন কৰিলে। মই কৈছোঁ আমাৰ যেতিয়া মনে কৰিব আমি কৰিম, কাৰোবাৰ জোৰ জবৰদস্তিত আমি নকৰোঁ। চব চাব লাগিব, টকা পইচা, মই কৰিব পাৰোঁ নে নোৱাৰোঁ। এনেই বস্তুখিনি কিনিতো মই পেলাই থ'ব নোৱাৰোঁ। 1000 2000 নহয়, 5000 10000 15000 20000, ইমানখিনি পইচা আমি এনেই পেলাই থ'ব নোৱাৰোঁ। আমি কষ্ট কৰি ঘটা ধন হয়। সেই কুৱেশ্যনটো কৰিলোঁ, আমাৰ যেতিয়া মন হ'ব আমি কৰিম বুলি, তেতিয়াই আঁতৰি দিলে। ঠিক আছে, ন' প্ৰব্লেম। তাৰ আগতে কিন্তু একদম মোৰ ভিডিঅ'বোৰ ভাল ভাল কমেণ্ট, তাৰপিছত ৰুমটো ঠিক কৰি ল'লোঁ। মানুহে যে কয় ঘৰ এটা চাফা কৰোঁতে কিমান টাইম লাগে, টাইম লাগিব, টাইম লাগিলেহে চাফা হ'ব। আৰু নিজৰ এটা ৰুম যে চাফা কৰিবলৈ বেছি টাইম নালাগে। আপুনি কিমান চাফা কিমান লেতেৰা সেইটো আপোনাৰ ৰুমটো দেখিলেই গম পোৱা যায়। মানুহে কিছুমানে যে বৰ চাফাকৈ মৰে, কিন্তু ঘৰটোত গৈ দেখিব ধূলি। যিকেইটা মানে ইউজ কৰি থাকে সেইকেইটা চাফা, বাকীবোৰ দেখিব ধূলি। সেইবোৰ মানুহে চাফা কৰি লাভ নাই। মই মানে মানুহজন ক্ষীণোৱাটো বিচাৰোঁ, তেওঁ মানে এনি টাইম কিবা এটা নহয় কিবা এটা কৰি থাকক। কিন্তু যেতিয়া কৰি থাকে নহয়, নিজৰে এনেকুৱা লাগে কিয়নো ক'লোঁ, বৰ বেয়া লাগে জানেনে। মোক মানুহে যিমান বেয়া বুলি ভাবে নহয়, মই সিমান বেয়া নহয়। কিন্তু মোৰতো চবৰে আছে, মোৰো খং আছে, মোক কি দুখ নালাগে নেকি? ময়ো মানুহ। কিন্তু মানুহজনে কষ্ট পালে বৰ দুখ লাগে। আৰু মানুহজন ক'ৰবালৈ যদি ওলাই যায়, দেৰি হয় নহয়, মানে ভাল নালাগে মানে। মানুহজন মানে চকুৰ আগত থাকিলেই মোৰ মানে বৰ ভাল লাগে। কিন্তু কামবোৰতো কৰিবই লাগিব ন। কাম কৰক, মোৰ প্ৰব্লেম নাই, কিন্তু টাইমতকৈ মানে যদি দেৰি হৈ যায়, মানে মনটোত মানে হাহাকাৰ কৰি উঠে। আৰু মোৰ মানুহজন এনেকুৱা হ'ব, ক'ৰবালৈ গ'লে তেওঁ মানে খবৰ লৈ থাকিব লাগিব। যদি খবৰ নলওঁ, গম পাব আৰু সেইদিনাখন আহিলেই তুমুল যুদ্ধ হ'ব। খবৰ এটা ল'ব পৰা নাই, খাইছোঁ নাখাইছোঁ সুধিব পৰা নাই, তেনেকৈ মানে। এইবোৰেই মৰম নহয় জানো। কেতিয়াবা মানে এনেকৈ ভাবোঁ আৰু নকওঁচোন, তাৰপিছত নিজেও বেয়া লাগে, সুধোঁ পাই। মানুহৰ মেইন কি জানেনে, মানুহজন ওলাই গ'লে ক'ৰ পাইছেগৈ, খালেনে নাই খোৱা, চব ঠিকে থকা হ'লনে, সেইটোও যদি সুধিব নোৱাৰোঁ, তেতিয়াহ'লে মই কিহৰ মাইকী মানুহ। আৰু এটা কথা কওঁ, এই কিছুমান মাইকী মানুহে নিজৰ মতাটোৱে যিমানেই কমাই দিয়ক সন্তুষ্ট নহয় যে। এই সন্তুষ্ট নোহোৱা মানুহক নহয় কেতিয়াও সন্তুষ্ট কৰিবই নোৱাৰিব।
মানুহটোৱে যদি নিজৰ জীৱনটো মানে শেষ কৰি মানুহগৰাকীক দি থৈ যায়, সেই মাইকী মানুহবোৰ কেনেকুৱা জানে? অকল আনৰ মতাই কৰিছে। আনৰ মতাই কেনেকৈ বা ইনকাম কৰিছে? আনৰ মতাটোৰ ওপৰত চকু দিব নালাগে ন, নিজৰ মতাটোৰ ওপৰতে চকু দিব লাগে। কিছুমান মাইকী মানুহ দেখিছোঁ নিজৰ মানুহজন ইমান দুখে ভাগৰে কষ্টই আহে, অকণো গুৰুত্ব নিদিয়ে ভাই। মাইকী মানুহবোৰৰ বিষয়ে বেয়াকৈ ক'লে বেয়া পাওঁ। বেয়াটোক বেয়া বুলি ক'বই লাগিব, ভালটোক ভাল বুলি ক'বই লাগিব। কিছুমান মাইকী মানুহৰ কাৰণে সকলো মাইকী মানুহে বেয়া হৈ যায়। কিছুমান মাইকী মানুহ নিজৰ মতাটোত থাকোঁতেও বেলেগলৈ পলাই গুচি যায়। ঠিক তেনেকুৱা সময়তে যদি বেলেগ মাইকী মানুহৰ একেই প্ৰব্লেম হ'ল, যেনিবা ধৰক মানুহটোৱে খুব মাৰে পিটে, ঘৰলৈ গুচি গ'ল, তেতিয়া মানুহে সেই মানুহজনী নজৰিয়াই চাব, বেলেগৰ লগত কিবা আছিলে চাগে সেইকাৰণে ঘৰলৈ গুচি আহিলে, মতাটোৰ লগত খাব নোৱাৰিলে। মানুহে কেতিয়াও এটা মানুহক আনটো মানুহৰ লগত কম্পেয়াৰ কৰিব নালাগে। মোৰ জীৱনটো যেনেকৈ চলি আছে আপোনাৰ জীৱনটো তেনেকৈ নচলিবও পাৰে, আৰু আপোনাৰ জীৱনটোৰ দৰে মোৰ জীৱনটো নহ'বও পাৰে। আজি মই সুখত আছোঁ বুলি আপুনি সুখত নাথাকিবও পাৰে। আপুনি লোকক জাজ কৰিব দৰকাৰ নাই। যদি জাজ কৰিবলৈ যায় তেনেহ'লে দুইফালৰ পৰা চাব লাগিব, কোনটো শুদ্ধ কোনটো অশুদ্ধ। আপুনি লোকক শুদ্ধ অশুদ্ধ ক'বলৈ আপুনি নিজে কিমান শুদ্ধ সেইটো প্ৰথমতে চাই ল'ব না। এই যে কোৰ্টত যে জাজজন থাকে, তেওঁ পঢ়ি শুনি ডিগ্ৰী লৈছে। মই কোনো ডিগ্ৰী লোৱা নাই। মই লোকক জাজ কেনেকৈ কৰিম? মাত্ৰ ক'ব পাৰোঁ এইটো ভাল হোৱা নাই। যিটো ভাল হোৱা নাই বছ সেইটোহে ক'ব পাৰোঁ। তাত মই কোনো ডিক্লেৰেশ্যন দিব নোৱাৰোঁ মানে। আজিকালি মানুহবোৰ বহুত চবেই নিজকে জাজ বুলি ভাবে। এইটো ভুল, এইটো ভুল, এইটো ভুল। ইমান গৰম পৰিছে দিছেনে? বাহিৰলৈ ওলাই যাবগৈ নোৱাৰিছোঁ। বাহিৰত কাম কৰি থকা হাজিৰা কৰা মানুহবোৰ কেনেকৈ কটাইছে, কেনেকৈ কাম কৰিছে, সেইবোৰ ভাবি চাইনে এবাৰ? সেইকাৰণে নিজৰ লাইফটোক কেতিয়াও আনৰ লগত কম্পেয়াৰ নকৰিব, আনৰ লাইফটোকো নিজৰ লগত কম্পেয়াৰ নকৰিব। ময়ে হয়, আপুনি আপুনিয়ে হয়। গুড ইভিনিং। আইডিয়াৰ জলপান বনাবলৈ আহি গ'লোঁ। তুমি চাগু ধুনীয়াকৈ খাবা দেই মা, দিনত ভাত নাই খোৱা নহয়। এইবোৰ মাথা মাৰিব নালাগে, তুমি তোমাৰ বস্তু খাবা দেই মা। এদিন দুদিনকৈ পাৰ কৰি ছোৱালী আজি সম্পূৰ্ণ 20 মাহত সোমালে। মানে তাইৰ গাটো ভাল নহয় যে, আজি যে 14 তাৰিখ একদমেই পাহৰি থাকিলোঁ জানেনে? ইমান মনটো বেয়া লাগিছে ইভিনিং টাইমত। যি কি নহওক মনত যে পৰিলে, কাইলৈ মনত পৰা হ'লে মোৰ যে একদম বিৰাট বেয়া লাগিলেহেঁতেন। মই আজিৰ দিনটোৰ কাৰণে বহুত অপেক্ষাৰে ৰখি থাকোঁ মানে। একেবাৰে খাবলৈ মন নকৰে, একেবাৰেই। মানে কান্দি দিম গতে লাগিছে, মানে খঙো উঠে গম পাইছেনে? একদম নাখালে কেনেকৈ হ'ব বাৰু? মুখত বস্তুটো ভৰাব, চুপিব, পেলাই দিব। আৰু দৰৱ দেখিলেই পলায়। কাঁহৰ দৰৱ দিছে, নাই নাখায়, একদম নাখায়। কেনেকৈ যে খুৱাম মই তাকে ভাবি পোৱা নাই। কি খুৱাম মানে, ইটোৰ পিছত ইটো খুৱাইছোঁ, ইটোৰ পিছত ইটো খুৱাইছোঁ, একো নাখায়, একো নাখায়। মুঠতে ভাগৰি পৰিছোঁ আৰু, নালাগে দেই বেমাৰ নালাগে ভগৱান। ৰাতিপুৱাৰ পৰা কি বনোৱা নাই, চাগু, চেৰেলেক, অমলেট, ব্ৰেড, দিনত ভাত, আকৌ চাগু বনাইছোঁ, আকৌ ইভিনিং চাগু বনাইছোঁ, আকৌ বিস্কিট দিছোঁ, মাটন চুপ বনাইছে, মাছ খাবলৈ দিছে, নাই নাখায়, একোৱে নাই কোৱা। মই হাৰি গৈছোঁ আৰু, একদম হাৰি গৈছোঁ। মুঠতে ভগৱান ভালে ভালে ছোৱালীজনী ডাঙৰ হওক, নিজে খাব পৰা হওক, সেইটোৱে বিচাৰিছোঁ। নিজৰে এনেকুৱা লাগিছে, নিজেই যেন কি বুদ্ধি কৰিলে খুৱাম মানে ভাবি পোৱা নাই। ৰাতিপুৱাৰ পৰা মানে সেইটোকে ভাবি থাকোঁ, কেনেকৈ খুৱাম। জেঠী দেখুৱাইছোঁ, কি মতা নাই আৰু। মুঠতে জীৱ জন্তু নামাতিবলৈ নাই আৰু, মাতিছোঁ আৰু চব মাতিছোঁ, তথাপিও নাখায়। অকল পানী খায়, ভাতটো অকণমান খোৱাওহে পানী খাই দিয়ে। ভাতটো দিনত নামেই নাই বাৰু, এতিয়া অকণমান বোলো আকৌ ভাত মই দিছোঁ, এতিয়া ভাত অকণমান নিমখ তেল দি বোলো বাটৰ অকণমান দি খুৱাইছোঁ, 3 গৰামান খালে, নাই নাখায়। হা, তুমি ধুনুকৈ ডাঙৰ হোৱা, ধুনুকৈ মাম খোৱা, ভাল মানুহ হোৱা দেই মা, আমাক সেইটোহে লাগে আৰু একো নালাগে দেই মা।
ভগৱানে তোমাক সদায় মংগল কৰক কৃষ্ণ কোৱা নহয় হাত দুখন এনেকৈ কৰি যে কৃষ্ণ দেই মা কৃষ্ণ ভগৱানে তোমাক সদায় মংগল কৰক অঁ ভগৱানে সদায় মংগল কৰক দেই মা আশীৰ্বাদ কৰিব দেই আমাৰ ইয়াক আজি 20 মাহত সোমাইছে ধুনু ধুনুকৈ ডাঙৰ হওক ন মা এটা কথা জানেনে ল'ৰা ছোৱালী যিমানেই বেয়া হওক মাক দেউতাকে কেতিয়াও ল'ৰা ছোৱালীক এৰি নিদিয়ে কিন্তু মাক দেউতাকৰ কিবা এটা ভুল দেখিলে ল'ৰা ছোৱালীয়ে আজিকালি দূৰতে প্ৰণাম কৰে আৰু বেয়া দেখিলে বুলিয়ে নহয় মাক দেউতাকৰ পৰা ল'ৰা ছোৱালীয়ে আঁতৰি থাকিব বিচাৰে কিন্তু মই এটাই জানো মাক দেউতাকৰ দায়িত্ব ল'ৰা ছোৱালী যদি জন্ম দিছে পালনটো কৰিবই লাগিব বাকী ল'ৰা ছোৱালীয়ে পিছত চাই নাচায় সেইটো তাহাঁতৰ কথা হয়নে নহয় আৰু চাব লাগিবই বুলি যদি আপুনি ল'ৰা ছোৱালী জন্ম দিয়ে তেনেহ'লে ল'ৰা ছোৱালী জন্ম নিদিয়াই ভাল আৰু মই মোৰ যিখিনি কৰ্তব্য মই সেইখিনি কৰ্তব্য কৰি যাম বাকীখিনি তাই পিছত কি কৰে কৰিব আৰু মই এটাই বিচাৰোঁ সদায় তাই ভাল হৈ থাকক ভাল মানুহ হওক সকলোকে মৰম কৰক তাইক চবেই মৰম কৰক ন ঠিক আছে তেন্তে দিয়ক আজিলৈ ইমানতে ৰাখিছোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট কৈ দিয়া মা